হাই গাইজ গুড মৰ্ণিং মানে বিশেষকৈ আজি আমাৰ ভিডিঅ'টো মানে এইটো কি বুলি কয় মেজিক ঘৰ বনোৱাৰ বাবে মানে আজি প্ৰস্তুতি ফাৰ্ষ্ট টাইম মানে কি বুলি কয় এইবছৰ মানে প্ৰথম আমি তুমি কি বুলি কয় খৰি কাটিবৰ কাৰণে মানে আমি আমাৰ ইয়াতে ওচৰতে মৰিহাতে মানে গছ এজোপা মানে চাই ৰখা আছে সেইটোৱে মানে আমাৰ লগৰ এইবোৰ সকলোৱে আছে মানে কেনেদৰে আমি গছটো কাটোঁ কি কাটোঁ আৰু কি গছ আমি দেখাব চেষ্টা কৰিম গাইজ চাই থাকক ভিডিঅ'টি আগলৈ হাই গাইজ ফাইনেলি আমি অলপ হাবিৰ ভিতৰৰ পৰা যাবলগীয়া হৈ গৈছে মানে দেখিছে নহয় বিশেষকৈ আমাৰ এয়া হাবিৰ মাজতে মানে গছটো মানে পিছলি পৰি আছে মানে দেখিছে নহয় সকলোৱে এয়া আমাৰ আছে কাটিব পাৰে আৰু কোঠা দেখাই দে এয়া কোঠাৰ লগত আনিছোঁ আৰু এয়া আমাৰ দুটা আছে কিবাটো ছেকশ্যন কৰাটো আৰু ইফালে আমাৰ ইগো আছে চাই থাকক আমি কেনেধৰণে কাটিম বস্তু চাই থাকক আমাৰ কিবা কি নাম আছিলে পৰমানন্দ ইফালে আমাৰ ইগো অলপ হাই হেল্ল' কৈ দিয়া আকৌ হেল্ল' আৰু এইবাৰ চাৰ্ভিচৰ মানে ছেকশ্যন কৰাটো লৈ আছে মেন আৰু ইফালে আৰু এজন আছে আমাৰ এয়া দেখিছোঁ নহয় এয়া মেন মানে কামাণ্ডো আপকামিং কামাণ্ডো ব্লেক পেন্থাৰ লাভাৰ আৰু এয়া আমাৰ আৰু এটা আছে দুটা কোঠাৰ বিশেষকৈ আজি মানুহ বেছি নাই কাৰণ প্ৰায়ভাগ এক্সাম চলি আছেতো সেইবাবে মানে মানুহ নাই আমি মানে আৰু মাৰি দিয়া অলপ ফাইনেলি গাইজ এনেধৰণে মানে কটা হয় মানে চাওক গাইজ এনেধৰণে এই ছেকশ্যন কৰিব পৰা কটা হৈছে গাইজ দেখিছেনে আপোনালোকে মেহনত বহুত আছে কষ্ট আছে মানে